এভৰিৱান স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আশা কৰোঁ সকলো ভালে আছে। মই ভালেই বাৰু। এতিয়া সময় 3:30 বাজিছে। মই এঠাইলৈ যাব ওলাইছোঁ আৰু ক'ত যাব ওলাইছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব, তেতিয়া সকলোখিনি গম পাব। আৰু মই অকলে নাযাওঁ, হাজবেণ্ড যাব আৰু লগতে আমাৰ ল'ৰাটো যাব। ভিডিঅ'টো শেষলৈকে চাই থাকিব। ৰুমৰ পৰা মানে 100 মিটাৰমান আহিলোঁ আৰু এতিয়া ৰ'দ পাইছোঁ। মাস্কখনো পিন্ধি লওঁ। হাই কৈ দে বাবু। দোকান পায় আৰু বহুত অসুবিধা নাই। প্ৰয়োজনীয় বস্তুখিনি ইয়াৰ পৰাই ল'ব পাৰি। আমাৰ এইটো বাইদেউ অসমৰে হয় আৰু এয়া ল'ৰা। আমি মানে হস্পিটেল গৈ আছোঁ আৰু অকণমান বজাৰো আছে, সেইখিনিও কৰা হ'ব আজিয়ে। আমাৰ মানে তিনিওজনৰে মিষ্টাৰ, মোৰ আৰু আমাৰ গুডুৰ জ্বৰ হৈছিলে। আমি ভাল পালোঁ, কিন্তু গুডু বহুত ভাল পোৱা নাই। সেয়েহে ডক্তৰে এসপ্তাহৰ পিছত আকৌ ঔষধ চেঞ্জ কৰিবৰ কাৰণে মাতিছে। সেয়েহে এনেদৰে মানে হস্পিটেল বুলি আহিবলগীয়া হ'ল। ঘামি জামি মানে অৱস্থা বেয়া আৰু হাইৱেদি যোৱা নাই, মানে শ্বৰ্টকাট ৰাস্তা এটা আছে ইয়াতে, অলপ জংঘল টাইপৰ হয়। এইফালে দিয়ে যাওঁ, গাড়ী চাড়ী নাপালোঁ যিহেতু। এনেই বহুত দূৰ নহয়, 2 কিলোমিটাৰমান হ'ব কিজানি। বহুত সঠিককৈ নাজানো বাৰু কিমান হয়। অলপ ছায়াৰ কাৰণে তাক খোজ কাঢ়াইছে। অকণমান বজাৰ আছিলে, বজাৰখিনি কৰি ল'লোঁ। তাৰপিছত এতিয়া আহি আছোঁ ক্লিনিকলৈ। চাওক, আমাৰ গুডু গাড়ী দেখি ইফাল সিফাল কৰি আছে। কোনফালে চাওঁ, কোনফালে নাচাওঁ লাগিছে তাৰ। এয়া আহি পালোঁ ক্লিনিক। মানুহ বহুত আছে, সেয়েহে আমাৰ অকণমান নাম্বাৰ পিছত হ'ব, যিহেতু আমি আগতে এবাৰ দেখুৱাইছোঁ। সেইকাৰণে আমাক অলপ সময় ৰখিব দিছে। মানে দুবাৰকৈ আহিলোঁ ইয়াতে, কিন্তু ঠাই একেবাৰে নাই। আমি যিহেতু আগতে দেখুৱাইছিলোঁ এবাৰ, এতিয়া আকৌ ৰিভাইজৰ কাৰণে ডক্তৰে এসপ্তাহৰ ভিতৰত মাতিছিলে, কিন্তু মানে এতিয়া বহুত মানুহ ফুল। 28 নম্বৰত পৰিছে আৰু 1 ঘণ্টামান লাগিব বুলি কৈছে। তেতিয়ালৈ বাট চাওঁ।
আধা কিলো চিকেন লোৱা হ'ল। ইয়াত পিঁয়াজ কাটিলোঁ 2টা সৰুকৈ, বিলাহী 3টা সৰুকৈ কাটি লোৱা হ'ল, জালুক আৰু জিৰা পেষ্ট বনাই ল'লোঁ, আদা নহৰু জলকীয়া এইখিনি একেলগে পেষ্ট বনালোঁ। কেৰাহী এখন গৰম হ'বলৈ দিয়াত তাত মিঠাতেল অকণমান দি দিলোঁ। তেলখিনি গৰম হোৱাত তাত পিঁয়াজখিনি পেলাই দিলোঁ। পিঁয়াজখিনি ভাজ খোৱালৈকে ভাজি তাত বিলাহীখিনি দি দিম। বিলাহীখিনি দি দিয়া হ'ল। বিলাহীখিনি অকণমান সিজি যোৱাৰ পিছত তাত আদা নহৰু পেষ্টখিনি, জলকীয়া পেষ্টখিনি দি দিয়া হ'ল। আৰু লগতে জালুক আৰু জিৰাৰ পেষ্টটো দিয়া হ'ল। খুব কম মছলাৰ সৈতে বনাইছোঁ। এয়া গৰম মছলা চামুচ দিয়া হ'ল। ভালদৰে লৰাই দিয়া হ'ল। আৰু পৰিমাণ অনুসৰি তাত হালধি দি দিয়া হ'ল। এইখিনি ভালদৰে মিহলি কৰি দিয়া হ'ল। লগে লগে তাত চিকেনখিনি দি দিলোঁ। এইখিনি মছলাৰ লগত ভালদৰে লগ হোৱাকৈ লৰাই থাকিলোঁ। মই মছলাটো বহুত ভাজি নাথাকিলোঁ, লগতে চিকেনখিনি দি দিলোঁ আৰু চিকেনখিনি ভালদৰে মিক্স কৰি ল'লোঁ। আৰু চিকেনখিনি আৰু মছলা একেলগে সিজি যাব ধুনীয়াকৈ। আৰু এনেদৰে কৰিলে মানে ভিতৰখন খুব কোমল হয়, সৰু ল'ৰা ছোৱালীয়েও খাব পাৰে। এয়া পৰিমাণ অনুসৰি নিমখ দি দিলোঁ। এনেদৰে লৰাই ধুনীয়াকৈ ঢাকন দি ভাজি থাকিম। শেষত গৈ কালাৰটো ধুনীয়া আহিব, যিহেতু মই বহুত মছলা ব্যৱহাৰ কৰা নাই। এনেদৰে ভাজি থাকিলে কালাৰ আহি যাব। ঢাকন দি দিলোঁ আৰু এনেদৰে ঢাকন গুচাই পুনৰ লৰাই ভাজিলোঁ। ইয়াত দেখিছে আপোনালোকে চিকেনৰ কালাৰটো বহুত অহা নাই যদিও পিছত ধুনীয়া হ'ব, কিন্তু ভালদৰে তেল বেৰিছে। মানে মাংসটোৰ লগতে মছলাটোৰ লগতে মাংসটো ভালদৰে সিজিছে। এনেদৰে আমাৰ মাংস হৈ যাব। অতি কম মছলাৰ সৈতে বনোৱা চিকেন এয়া ৰেডি হৈ গ'ল। আপোনালোকে দেখিলে মই ইয়াত বহুতো মছলা ব্যৱহাৰ কৰা নাই, ৰেড চিলি ব্যৱহাৰ কৰা নাই। কালাৰটো ধুনীয়া আহিছে আৰু আশা কৰিছোঁ আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিল। আৰু